মেইন গেটেদি সোমাই আহি আপোনালোকে 2D আৰু 2C এনেকৈ লিখি থোৱা আছে। 2Dত নহয় 2Cত আপোনালোকে যাব। 2C একেবাৰে লাষ্টৰ ফালে যাব। লাষ্টৰ ফালে গৈ ৱালখন য'ত শেষ হ'ব লৈছে, শেষ হোৱাৰ আগতে আপোনালোকে বাওঁ চাইড দেখিবলৈ পাব আমাৰ অসমীয়া আইৰ সুযোগ্য সন্তান, বীৰ চক্ৰ বিজয়ী, অসমৰ গৌৰৱ কেপ্টেইন জিন্তু গগৈ। আপোনালোকে নামটো ধুনীয়া আখৰে লিখি দেখিব পাৰিব। আৰু মই মনেৰে আশা কৰিম আপোনালোকে কেতিয়াবা ফুৰিবলৈ আহিলে নিশ্চয় আহিব ইয়াত। নেশ্যনেল ৱাৰ মেমৰিয়েল আপোনালোকে অসমৰ বহুত আছে, আমি বাৰু ইমানকৈ দেখাব নোৱাৰিলোঁ। আৰু আমি কেপ্টেইন জিন্তু গগৈ ছাৰক বিচাৰোঁতে বহুত সময় লাগিলে। আশা কৰিম আপোনালোকে তেওঁক এবাৰ হ'লেও আহি চেলুট এটা দি যাব। এইটো দেখিছেনে, বহুত ধুনীয়াকৈ আছে। আমি বহুত সময় লাগি বিচাৰি থকাৰ পিছত আমি পালোঁ। আৰু আশা কৰিম আপোনালোকৰ সুবিধা হ'ব। বাওঁ চাইডে আহিব 2D আৰু 2C। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মই জানো কি আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ, নতুন এটা ব্লগলৈ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পায়। লগতে আজি যাব লৈছোঁ অকণমান দূৰত, বাইকেদি যাম ফাৰ্ষ্ট টাইম। তাৰপিছত আমি মেট্ৰত যাম। মেট্ৰৰ পৰা আমি য'ত চাবলৈ যাম জেগা এডোখৰ আপোনালোককো লৈ যাম। বলক কেনেকুৱা হয় চাওঁ। আৰু লগতে আপোনালোকক অসমৰ ৰাস্তাবোৰ দেখা যাম। দিল্লী ৰাস্তাবোৰ ইমান ধুনীয়া, বহল আহল, চাফ চিকুণ। বলক এতিয়া গৈ থাকোঁ। 갑자기 내게 나타나준 너, 난 아무 말도 할 수가 없었지. 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어. 매번 야야야야야 불러 널 야야야야, 내 맘을 고백하려고 타이밍만 보는 나. 그런 나를 넌 보며 왜 그러냐고 묻네, 너 때문에. I'm going crazy. I'm going crazy. 무뎌져 버린 내 가슴이 뛰어. I'm going crazy. ফাইনেলি আমি আহি পালোঁ মেট্ৰ' ষ্টেচন। আৰু মেট্ৰ' ষ্টেচনত আহি পিনে আমাৰ সৌভাগ্য দেখিছে নাই, বিহু নাচনি, চাহ বাগিচা, তাৰপিছত অসমৰ চিফ মিনিষ্টাৰ আছে। মেট্ৰ'খন এইখন নতুনকৈ দিছে বুলি মই বাতৰিত পাইছিলোঁ। আৰু এইখনতে আমি উঠি যাবলৈ পালোঁ। বহুত ভাল লাগিলে, ধুনীয়াকৈ বহি আছোঁ আমি ভিতৰত। আমি মেট্ৰ'ৰ পৰা নামিলোঁ আৰু ভাবিছিলোঁ ভালকৈ দেখাম মেট্ৰ'খন, তেনেকৈ দেখাব নাপালোঁ। আৰু এইবোৰ গ্লাছেদি ৱালৰ বাউণ্ডেৰীৰ ভিতৰতে অহা যোৱা কৰিছে। এইখন বেলেগ ষ্টাইলৰ, তেনেকৈ ওলাব নাপাওঁ। আৰু দেখিলোঁ তথাপিও চিফ মিনিষ্টাৰ অসমৰ, ভাল লাগিলে বহুত। মেট্ৰ'ৰ পৰা নামি আমি অ'টত আহিলোঁ। অ'টত আহি পিনে আৰু আমি ফাইনেলি পাই গ'লোঁ ইণ্ডিয়া গেট। আপোনালোকক ভাবিছোঁ আজি ইণ্ডিয়া গেট আপোনালোকক বহুত ধুনীয়াকৈ দেখাওঁ, ওচৰৰ পৰা দেখাওঁ। আৰু ঘৰত তেনেকৈ খাই অহা নাই, চাহ পানী খাই আহিছোঁ। সেইটো কাৰণে অকণমান খোৱা লোৱা যোগাৰ কৰিছোঁ। বিৰিয়ানী, সেইখিনি কুলচা বুলি কয়। খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া গৈ আছোঁ ইণ্ডিয়া গেটৰ ওচৰলৈ। 10টা বাজিছে, কিন্তু ৰ'দটো বহুত চোকা, দুপৰীয়া হোৱাৰ নিচিনা লাগিছে। চাওঁ কিমান সময় আমি কিমান ওচৰত যাব পাৰোঁ। বহুত ভিৰো হৈ আছে। আজি বহুত ফৰেনাৰ আহিছে, ভাল লাগিছে দেখি চবকে। ভিৰ হৈছে আৰু বিশেষকৈ ৰ'দটো বেছিকৈ দিয়াৰ কাৰণে মানুহবোৰ একেলগতে একেখিনিতে জেগাত থকা নাই, গোটেইখন চাৰিওফালে ঘূৰি ফুৰিছে। আৰু বলক ইণ্ডিয়া গেটখন ওচৰলৈ যাওঁ। আৰু একেবাৰে ওচৰতো যাব নিদিব, লিখি থোৱা আছে। আৰু যিমানখিনি পাওঁ ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক, ওচৰৰ পৰা চাবলৈ পাই বহুত ভাল লাগিছে। সৰুতে কিতাপ পঢ়ি থাকোঁতে, সৰু হৈ থাকোঁতে দেখিছিলোঁ ইণ্ডিয়া গেট ছবিটো। আৰু তাৰপিছত লাহে লাহে টিভিত দেখিলোঁ, চিনেমাবোৰ দেখিলোঁ আৰু মোবাইলত দেখোঁ আজিকালি। কিন্তু মই ওচৰৰ পৰা চাবলৈ পাই বহুত ভাল লাগিছে। এবাৰ আহিছিলোঁ এদিনাখন, কিন্তু তেতিয়া বনাই আছিলে।
আৰু বনাই থাকোঁতে তেনেকৈ ওচৰলৈ মানুহ অহা যোৱা কৰা নাছিলে, ওচৰৰ পৰা চাব পৰা নাছিলোঁ, কিন্তু আজি একেবাৰে ওচৰৰ পৰা চাইছোঁ পিছফালে। যাম এতিয়া লাহে লাহে। আৰু ইয়াত ইমান ধুনীয়াকৈ বনাইছে, ইণ্ডিয়া গেট আৰু ৰাষ্ট্ৰপতি ভৱন মুখামুখি। এঠাইত থিয় হ'লে ইণ্ডিয়া গেটত দেখি পায়, আৰু অপজিট চাইডে ৰাষ্ট্ৰপতি ভৱনত দেখি পায়। আৰু ইয়াত যোনটো চাকি জ্বলাই থোৱা আছে অমৰ বন্তি, আগতেতো আছিলে ইয়াত অমৰ বন্তি চাকি, কিন্তু আজিকালি নাই। ইয়াৰ পৰা নি নেশ্যনেল ৱাৰ মেমৰিয়েল, য'ত এতিয়া আমি যাব লৈছোঁ, তাতে চাকিটো থৈ দিছে। তাত যাম এতিয়া, আপোনালোকক দেখাব চেষ্টা কৰিম যিমানখিনি পাওঁ। আৰু ইয়াত নেতাজী সুভাষ চন্দ্ৰ বসু ধুনীয়াকৈ থৈ দিয়া আছে, আৰু ধুনু সেৱা কৰিলে, ফটো মাৰিলে, চেলুট দিলে, মানুহবোৰ আহিছে। আমি আহিলোঁ নেশ্যনেল ৱাৰ মেমৰিয়েল, সোমাই আহিলোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, ৰ'দটো চোকা কাৰণেহে মানুহ তেনেকৈ ইয়াত বেছি নাই বাৰু। আৰু ফুল চুলবোৰ ইমান ধুনীয়াকৈ থৈ দিছে। আৰু লাহে লাহে আমি ব'লক ভিতৰলৈ যাওঁ। আৰু আপোনালোকে গম পায় ইণ্ডিয়া গেটত আমাৰ অসমৰ কোন হয় গৌৰৱ, আমাৰ অসমৰ বীৰ চক্ৰ বিজয়ী শ্বহীদ কেপ্টেইন জিন্তু গগৈ। আমি আগতে ভাবিছিলোঁ আহিম এদিনাখন, কিন্তু আজি সুবিধা পাই পিনে আহিলোঁ। আহি পিনে আপোনালোককো দেখাওঁ ক'ত আছে, কেনেকৈ আছে। আপোনালোকক কেতিয়াবা আহিলে সুবিধা হ'ব। আৰু মই আশা কৰিম আপোনালোকে কেতিয়াবা আহিলে নেশ্যনেল ৱাৰ মেমৰিয়েল চাবলৈ নিশ্চয় আহিব। আৰু আমাৰ অসমীয়া আইৰ সুযোগ্য সন্তান ক'ত আছে, কেনেকৈ আছে, আপোনালোকে এবাৰ তেওঁক লগ কৰি চেলুট এটা দি যাবলৈ নাপাহৰিব। আমি বিচাৰি ফুৰিছোঁ, কাৰোবাক সুধিলোঁ, নামটো কৈছোঁ যদিও আমাক নম্বৰ লাগে বুলি কৈছে। কিবা কিবি নম্বৰ, ফ'ৰ্চ নম্বৰ, কি নম্বৰ নাজানো বাৰু, কিন্তু নাম্বাৰটো তাৰ আমাৰ ওচৰত নাই, আমি নাজানো। আৰু ইয়াতে গাৰ্ড এজনী সোধোতে ক'লে অসমৰ ল'ৰা এটা থাকে বুলি কৈছে ইয়াত। আমি নামটো কওঁতে আমি বিচাৰিব লৈছোঁ, ল'ৰাটো মানুহজনে বিচাৰিব লৈছে। আৰু বহুত ডাঙৰ এৰিয়া, ইমান সহজতে পোৱাটো সম্ভৱ নহয়। আৰু নামটো ক'লেতো ক'ত চিনি পাব, বহুত হাজাৰ হাজাৰজনৰ আছে ইয়াত নাম খোদিত কৰি থৈ দিয়া। তথাপি চেষ্টা কৰিছোঁ যিমানখিনি পাওঁ। আৰু আমাৰ ধুনুৱেতো খুব ভাল পাইছে পানীবোৰ দেখি, একদম চুই খেলি আছে এফালৰ পৰা এফালে। আৰু ইয়াত ডাঙৰ ডিছপ্লে এখন আছে, টিভি লগাই থোৱা আছে, মনিটৰ হ'লেও আমি ইয়াত নাম্বাৰ লাগে বুলি কৈছে। নাম্বাৰটোতো আমি নাজানো, সেইটো কাৰণে মানুহ এজনক লগ পালে। किस चीज़ से देखने को क्या किसी देखने को मिलता है? ये क्या करने से मिलेगा? ये ऐप से बनाया कि आप डाउनलोड करो, लेकिन नहीं गड़बड़ राइफल का है ना? हाँ, गड़बड़ बीच चक्कर। अच्छा चलो तो आधे पैसे फिर वहाँ आधे पैसे अच्छा अच्छा। ये कुछ साल का वाइज है ना? हाँ, वहाँ से चलो दीवार में ये वाला दीवार नाचता ना, इससे पहले जो दीवार ये वाला यहाँ चलो दीवार ये 4 5 6 8 অৱশেষত আমি বিচাৰি পালোঁ, বহুত সময় লাগিলে বিচাৰি পাওঁতে, কিন্তু আমি পালোঁ ফাইনেলি। আৰু আপোনালোকে কেতিয়াবা আহিলে মেইন গেটেদি সোমাই আহি বাওঁ চাইডে আহিব 2D আৰু 2C। আৰু আপোনালোকে 2Dত নহয় 2Cত যাব, 2Cৰ পৰা আপোনালোকে লাষ্টৰ ফালে যাব। আৰু ৱালখন য'ত শেষ হৈছে, ৱালখন শেষ হোৱাৰ অকণমান আগতে আপোনালোকে দেখিবলৈ পাব বীৰ চক্ৰ বিজয়ী কেপ্টেইন জিন্তু গগৈ ছাৰৰ আপোনালোকে নামটো দেখিবলৈ পাব। তাতে আপোনালোকৰ ৰৈ এইখনতে তেওঁ দেখা দি যাব বুলি মই আশা কৰিছোঁ।
এইখিনি চিনাৰী ধুনীয়াকৈ বনাই থোৱা আছে কোন চনত কি মিছন কেতিয়া যুদ্ধ হৈছিলে ইংলিছতো লিখি থোৱা আছে আৰু হিন্দীতো লিখি থোৱা আছে লগতে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে লগতে আজিলৈ সামৰিলোঁ বাই